हाय फ्रेंड्स मैं चित्तरंजन मोर चेनेल मस्ती फनলৈ আপোনালোকক स्वागतम। आज बाबुर লগত এনে অলপ খেলি আছিলো তাকে দেখাই আছো আপোনালোকক। বাবা আহাচোন। नहीं आई তুমি এটো কি খেলি আছা? হ্যাঁ তোর নাম তো কই দিয়া। মোর নাম এফালে চোৱা। তাৰপিছত तीनफ शइकिया क्या लगा हुआ है? गंदा से पूछो। हाँ गो बस बस ठीक हो गया মোৰ ফ্যামিলিৰ লগত আপোনালোকক চিনাকি কৰি দিওঁ। কিচেনত কিবা কৰি আছে এয়া বাচন দি আছে आई बने देखिए बासन दे तो আমার কিচেন আৰু কি কি খেলিব জানা কৈ দিয়াচোন তুমি। চৰাই কি চৰাই? यह खेलो ना यह खेलो ना हमारे यहाँ मोबाइल तो गेम खेला बहुत उस्ताद मोबाइल ना जाने की सब जान यहाँ 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 गुड वो भी है देखो ना नहीं देखो ये भाई था वो পাইছে দেখোন हमें धक्का मारी এতিয়া দাঙি কিয় দিছা মোবাইলটো তুমি কেনে খেলিবা দাঙি দিলে गुड पाइसा हाँ बढ़िया ओ ये तक आ गया तक ये खूब मारे वो এবার মইলে মরে এবারে পাঁচ কাটা গেছে নাকি खाते की কি বনাই আছা ভাত বনাইছে ফ্যামিলি কি কমি কণী কেইটা কণী লৈছা এইটো কি বনাবি বনাম কণী ভুজিয়া কাৰী বাপৰে বাপ কণী ভুজিয়া কাৰী বিলাহী পিঁয়াজ আদা ৰচুন জলকীয়া আজি কণী ভুজিয়া কাৰী বনাবি নে বা বেছিকৈ ভাত খাব লাগিব আজি তুমি কি কৰি আছা বাবা হা বিস্কুট দিয়া খোৱা কণীখিনি এনেকৈ আগতে ফ্ৰাই কৰি ল'ব লাগিব কিমান সময় সিজাব লাগিব ভাজি থাকিলে গুড়া হ'ব আচ্ছা ফ্ৰাই হোৱাৰ পিছত গুড়া হৈ যাব ভুজিয়া বনাম আৰু কণী ভুজিয়া ভুজিয়া কৰি দিম টুকুৰা টুকুৰি হৈ গ'ল ভুজিয়া টাইপ হ'লে আচ্ছা ভুজিয়া ফ্ৰেণ্ডছ আপোনালোকৰ এবাৰ ট্ৰাই কৰি চাবচোন কেনেকুৱা লাগে এইটো ফাৰ্ষ্ট টাইম এইটো ৰেচিপি আমি বনাই আছোঁ
আপোনালোকেও খাই চাব এবাৰ, ভাল লাগিলে ক'ব কেনেকুৱা লাগে। ইয়াতে কণীখিনি ভাজি এক্সট্ৰাকৈ নুমাই থৈ দিয়া গৈছে প্লেট এখনত। তাৰপিছত সেইটো কেৰাহীতে তেল গৰম কৰি কি দিছা ইয়াত? জিৰা, ফাৰ্ষ্ট টাইম জিৰা, তাৰপিছত পিঁয়াজ আৰু জলকীয়া দিয়া গৈছে। এতিয়া আমি ইয়াত আদা নহৰু এড কৰি দিম। এইখিনি অলপ টাইম ভাজিব লাগিব যেতিয়ালৈকে পিঁয়াজৰ কালাৰটো চেঞ্জ নহয়। আৰু যেতিয়া পিঁয়াজৰ কালাৰটো ৰঙচুৱা হ'ব তাৰপিছত বিলাহী দিয়া যাব। এয়া বিলাহীটো দিয়া গৈছে, পিঁয়াজখিনি ভাজা হৈ গ'ল। পকা নাই দিয়া। এতিয়া মছলা দিব অলপ। এইটো হালধি দিয়া গ'ল অলপ। এইটো কি? জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, বাছ। এতিয়া এইখিনি অলপ ভাজিব লাগিব 2 মিনিটমান সময়। আৰু নিমখটো এড কৰিব লাগিব সোৱাদ অনুসৰি। বিলাহীটো যেতিয়ালৈকে পূৰা ফ্ৰাই হৈ নাযাব তেতিয়ালৈকে অলপ টাইম এনেকৈ লৰাই লৰাই ভাজিব লাগিব। বাবু তুমি কি কৰি আছা? কি বনাই আছা? হা? ডিছকাউণ্ট পিষ্টল বনাই থাকা। এইটো একচুৱেলি তেল ওলাই যোৱালৈকে ভাজিব লাগিব। আৰু অলপ টাইম ঢাকোন মাৰি থৈ দিছোঁ 2 মিনিট। পিছত আমি চাই আছোঁ। ইতিমধ্যে বিলাহীৰ তেলটো গুচি গৈছে, ভাজা লাগি গৈছে পুৰা ক্লিয়াৰ। এতিয়া ইয়াত 1 কাপ পানী দিয়া যাব। পানীখিনি দি কিমান সময় দিব লাগিব? 2 মিনিট সময় ৰাখিব লাগিব যেতিয়ালৈকে উতল নাহে। ঢাকি দিব লাগিব। 2 মিনিট সময়ৰ পিছত উতল অহাৰ পিছত আমি যিখিনি কণী থৈ দিছিলোঁ ফ্ৰাই কৰি সেইখিনি তাত দি দিব লাগিব। ইতিমধ্যে আমাৰ কণী যিটো ভাজি থৈ দিয়া গৈছিলে সেইখিনি ইয়াতে এড কৰি দিয়া গৈছে। 2 মিনিট সময় ফ্ৰাই কৰি লোৱা গৈছে। এতিয়া এইখিনি কি? চীজ। এইখিনি চীজ হয়, এইটো অপশ্যনেল। আপোনালোকে দিলেও দিব পাৰে, নিদিলেও নাই, কিন্তু দিলে অলপ সোৱাদটো বেছি ভাল হয়। চীজখিনি দিয়াৰ পিছত 2 মিনিট সময় আমি এইটো ঢাকনিখন মাৰি ৰাখি দিম। চীজখিনি তেতিয়া গলি যাব। বাছ, আমাৰ এইটো কণী ভুজিয়াটো ইতিমধ্যে হৈ গৈছে। ছাৰ্ভ কৰি ল'লোঁ। ফ্ৰেণ্ডছ, আপোনালোকৰ ভুজিয়া কণীটো এবাৰ খাই চাব কেনেকুৱা লাগে। মোৰ খুব ভাল লাগিলে, নতুনকৈ ট্ৰাই কৰিছোঁ আজি। যদি ভাল লাগে আপোনালোকে ট্ৰাই কৰিব। যদি ভাল লাগে এবাৰ নিশ্চয় জনাব, লাইক কৰিব। আৰু যদি চেনেলত আপোনালোক নতুন হয় ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব। বাই বাই। আজিলৈ নমস্কাৰ। মই চিত্তৰঞ্জন। পুনৰ আহিম আপোনালোকৰ ওচৰত এটা নতুন টপিক লৈ। ষ্টে ছেফ। গুড বাই। বাই বাই।